হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদাকাল হওক। মোৰ প্ৰিয়সকল, আজি পুনৰ আপোনালোকৰ সৈতে ঈশ্বৰৰ জীৱিত বাক্যৰে খন্তেক সময় আলোচনা কৰিবলৈ বিচাৰিছোঁ। আৰু এই বিষয়টো হৈছে, শাস্ত্ৰাংশটো হৈছে প্ৰথম পিতৰ 2:9 পদ। প্ৰথম পিতৰ 2:9 পদ। ইয়াত এনেদৰে লিখা আছে, কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। আমেন। সকলোতকৈ ডাঙৰ বিষয় ইয়াত আমাক উল্লেখ কৰিছে এই পদটিত। প্ৰভু যীশুৱে আপোনাক আৰু মোক আন্ধাৰৰ পৰা, অৰ্থাৎ ঘোৰ অন্ধকাৰৰ পৰা আচৰিত পোহৰলৈ আমাক আমন্ত্ৰণ কৰিলে। প্ৰিয়সকল, আজি আমি পাপত আছিলোঁ, কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি আমি পৰিত্ৰাণৰ সহভাগী হৈছোঁ। তেওঁ আমাক আন্ধাৰৰ পৰা আচৰিত পোহৰলৈ আমাক লৈ আহিলে। এতিয়া কথা হ'ল, আমি প্ৰভু যীশুৰ এই পোহৰৰ যোগেদি প্ৰভু যীশুৰ সৎগুণবিলাক আমি প্ৰকাশ কৰিছোঁনে? আমি নিজকে এবাৰ পৰীক্ষা কৰি চোৱাৰ সময় আহি পৰিল। প্ৰিয়সকল, আজি বাইবেলে কৈছে, মই যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত পবিত্ৰ হোৱা উচিত। আজি আপোনাৰ আৰু মোৰ কৰ্ম কেনেকুৱা হৈছে? আমি প্ৰভু যীশুৰ সৎগুণ প্ৰকাশ কৰিব পাৰিছোঁনে? আমি এবাৰ নিজকে পৰীক্ষা কৰি চোৱাৰ সময় আহি পৰিল। প্ৰিয়সকল, কাৰণ প্ৰভু যীশু খ্ৰীষ্টই আপোনাক আৰু মোক পাপৰ পৰা মুক্ত কৰিলে। তেওঁ ঘোৰ অন্ধকাৰৰ পৰা, পাপময় সংসাৰৰ পৰা তেওঁ আমাক বাছি ল'লে, মনোনীত কৰিলে। কাৰণ আমি মনোনীত বংশ হয়, আমি ৰাজকীয় পুৰোহিত হয়, আৰু ঈশ্বৰৰ অধিকাৰৰ অৰ্থে এটা বিশেষ লোক হৈছোঁ আমি। সেয়েহে আমি প্ৰত্যেকজনে খ্ৰীষ্টীয় বিশ্বাসী স্বৰূপে আমি ঈশ্বৰৰ যি সৎগুণ, প্ৰভু যীশুৰ অনুগামী স্বৰূপে তেওঁৰ সৎগুণবিলাক আমাৰ কৰ্মৰ যোগেদি, আমাৰ কথাৰ যোগেদি, আমাৰ আচাৰ ব্যৱহাৰৰ যোগেদি ঈশ্বৰৰ সৎগুণবিলাক প্ৰকাশ হোৱাটো প্ৰভু যীশুৱে বিচাৰে। সেয়েহে আহক আমি দৈনন্দিন জীৱনত, কাৰ্যত হওক, কৰ্মত হওক, কথাত হওক বা আমাৰ আচাৰ ব্যৱহাৰত হওক, আমি প্ৰভু যীশুৰ সৎগুণবিলাক আমি প্ৰতিফলিত কৰোঁ হওক। আহক এই বাক্যৰ যোগেদি ঈশ্বৰে প্ৰত্যেকৰ জীৱনত বহুমূলীয়া আশীৰ্বাদ কঢ়িয়াই আনক। আমেন।